নমস্কাৰ ইনচাইটেশ্যনলৈ মই আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰেচন কাৰ্ডৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ৰেচন কাৰ্ড অনলাইন কেনেকৈ আবেদন কৰিব। যিসকলে ৰেচন কাৰ্ড এতিয়ালৈ বনোৱা নাই তেওঁলোকে অফিচে ঘূৰাৰ প্ৰয়োজন নাই। তেওঁলোকে অনলাইন ৰেচন কাৰ্ড পাব পাৰিব এতিয়াৰ পৰা। আৰু কেনেকৈ পাব আৰু কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে মই আজি জনাবলৈ ওলাইছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভিডিঅ'টোৰ প্ৰথমতে মই জনাওঁ যে আপুনি যিকোনো এটা লেপটপ বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ইয়াত ৰেচন কাৰ্ড অনলাইন বুলি টাইপ কৰিব। তাৰপিছত ইয়াত বহুকেইটা দেখা দিব, বহুকেইটা ছাইট জনস্বাতি আৰু আছে আমাৰ IDR অনলাইন। এইবিলাকত মই চালোঁ কি অলপ টান তাত এপ্লাই কৰাটো। ইয়াত বহুত সহজকৈ দিয়া আছে rationcardagent.co.in। ইয়াত বহুত সহজকৈ দিয়া আছে। ইয়াত আমি ক্লিক কৰি দিম। ক্লিক কৰি ইয়াত এটা নতুন পেজ খোলা যাব। তেতিয়ালৈ মই অপেক্ষা কৰিম। এনেকৈ নতুন পেজ এটা খোলা যোৱাৰ পিছত যিটো আমাৰ ফিল ফৰ্ম বুলি ইয়াত এটা অপশ্যন আছে তাত আমি ক্লিক কৰি দিম। তাত ক্লিক কৰি দিয়াৰ পিছত আমাৰ ইয়াত মানে য'ত আমি আবেদন কৰিব পাৰোঁ সেইটো পেজ আমাৰ খোল হ'ব। এতিয়া আমি চাওঁ ইয়াত কি দৰকাৰ হয়। চাওক ইয়াত কি আছে, পাৰ্চনেল ডিটেইলছ আছে। প্ৰথমে অল ডিটেইলছ আৰ মাৰ্ক ষ্টাৰ আৰু মেণ্ডেটৰী। য'ত ষ্টাৰ মাৰ্ক কৰা আছে সেইখিনি মেণ্ডেটৰী হয় আৰু সেইখিনি আমি ফিল আপ কৰিব লাগিব। ইয়াত আমি কি দিব লগা আছে চাই লওক। ফুল নেম এপ্লিকেণ্ট এপ্লাই কৰিব তেখেতৰ ফুল নাম, ছাৰ নেম দিব, মিডিল নেম দিব, ফাৰ্ষ্ট নেম দিব। তাৰপিছত বয়স, হোম ষ্টেট তেখেতৰ যিখন ৰাজ্য আসাম হ'লে আসাম। তাৰপিছত আমাৰ ডেট অফ বাৰ্থটো দি দিব ইয়াত এপ্লাই যোনে কৰে, আৰু মোবাইল নম্বৰ দি দিব, ইমেইল দি দিব, আধাৰ কাৰ্ডৰ নম্বৰ দি দিব। কমপ্লিট ৰেচিডেন্স এড্ৰেছ, ঘৰ ৰুম নম্বৰ আছে মানে ঘৰ নম্বৰ দি দিব। নেম অফ প্ৰিমিচিছ ইয়াত ৰোড ৰাস্তাটোৰ নাম, এৰিয়া ঠাইখিনিৰ নাম, ষ্টেট দি দিব, টাউন দি দিব, পিনক'ড দি দিব। তাৰপিছত আছে আমাৰ ইন্ট্ৰডাকশ্যনত চাওক ৰেচন এৰিয়া ভিলেজ, গাঁওখনৰ নাম, ডিপাৰ্টমেণ্ট আপোনাৰ মানে কি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত চাৰ্কুল, এই গোটেইখিনি দি দিব। তাৰপিছত আকৌ আছে আমাৰ ফেমিলি ডিটেইলছ, এইটো ইম্পৰ্টেণ্ট। ফেমিলি ডিটেইলছটো দি দিব। ফেমিলি ডিটেইলছ মানে ইয়াত ঘৰৰ সদস্য গোটেইকেইটাৰ নাম ইয়াত ফিল আপ কৰিব ক্ৰমান্বয়ে। ৰিলেশ্যন তাত মানে কাৰ লগত কি সম্বন্ধ, মানে যি আবেদন কৰিছে তেখেতৰ লগত এই মেম্বাৰ কেইজনৰ কি সম্পৰ্ক ইয়াত লিখি দিব। আৰু মেম্বাৰ কেইজনৰ বয়স ইয়াত উল্লেখ কৰিব, নেশ্যনেলিটি উল্লেখ কৰিব, অকুপেশ্যন এণ্ড এনুৱেল ইনকাম তেওঁলোকৰ কি বৃত্তি বা বাৰ্ষিক আয় কিমান সেই বিষয়ে উল্লেখ কৰিব। তাৰপিছত আমাৰ আছে আদাৰ ডিটেইলছত আমাৰ কি লাগে চাই লওক। আদাৰ ডিটেইলছ while filling this fill the details of all the family members along with head of the family. Total annual income of all the family members by all the means rupees. তো বাৰ্ষিক আয় ইয়াত উল্লেখ কৰিব লাগিব। টেক্স চেলছ টেক্স নাম্বাৰ, টোটেল টেক্স পেয়েবল বাই অল ফেমিলি মেম্বাৰ্ছ। যদি টেক্স দিয়ে আপোনালোকে সেই বিষয়ে ইয়াত উল্লেখ কৰিব লাগিব। ডু ইউ হেভ কুকিং ডমেষ্টিক গেছ কানেকশ্যন যদি আছে ইয়াত উল্লেখ কৰিব লাগিব। য়েছ যদি য়েছ, ন' যদি ন'। আৰু যদি আছে গেছ এজেঞ্চি আৰু গেছ কনজিউমাৰ নাম্বাৰ ইয়াত উল্লেখ কৰিব লাগিব। আৰু ভলেণ্টাৰী উইলিং টু গিভ আপ দ্য ৰাইট টু ৰিচিভ চিৰিয়েল গ্ৰেইনছ অন ইয়ৰ ৰেচন কাৰ্ড, এইটো ন' কৰি দিব। তাৰপিছত আমাক দৰকাৰ হোৱা ডকুমেণ্টছখিনি কি লাগিব। হাউচ ৰিচিপ্ট আপোনাৰ থকা ঠাইৰ এটা প্ৰমাণপত্ৰ, লেটেষ্ট ইলেক্ট্ৰিচিটি বিল আৰু এনি আদাৰ ৰেচিডেন্স প্ৰুফ থকা ঠাইৰ ঘৰৰ প্ৰমাণ আৰু মানে য'ত আপোনাৰ ঘৰ নম্বৰ উল্লেখ থাকে সেনেকুৱা এটা প্ৰমাণ এটা লাগিব। লেটেষ্ট ইলেক্ট্ৰিচিটি বিল এখন লাগিব, শেহতীয়া ইলেক্ট্ৰিচিটি বিল এখন, এনি আদাৰ ৰেচিডেন্স প্ৰুফ আৰু যিকোনো থকাৰ এটা প্ৰুফ, মাটিৰ আপোনাৰ ৰচিদে হওক, মাটি চিটিৰ প্ৰমাণপত্ৰ এইবিলাক। এতিয়া ইয়াত আপুনি ডাইৰেক্ট ছাবমিট কৰি দিলে হ'ল। ছাবমিটৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো সম্পূৰ্ণ হৈ যাব। আৰু এপ্লিকেশ্যনটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনাক বিভাগীয় কৰ্তৃপক্ষৰ পৰা আপোনাক জনোৱা হ'ব। আৰু জনোৱাৰ পিছত আপুনি ৰেচন কাৰ্ডটো পাবলৈ সক্ষম হ'ব। আপোনাৰ নিজৰ ঘৰৰ ওচৰত যিটো ৰেচন কাৰ্ডৰ দোকান আছে তাৰ পৰা আপুনি কালেক্ট কৰি ল'ব পাৰিব। আৰু যিখিনি ভেৰিফিকেশ্যন কৰিব লগা থাকে সেই ভেৰিফিকেশ্যনখিনি অফিচিয়েলি আপোনাক কণ্টেক্ট কৰি আপোনাৰ পৰা ভেৰিফিকেশ্যনখিনি লৈ ল'ব। ভেৰিফিকেশ্যনখিনি কৰি ল'ব। তাৰপিছত আপোনাৰ কাৰ্ডটো বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ যিটো ৰেচন কাৰ্ড দোকান থাকে ঘৰৰ কাষৰ তেওঁলোকৰ পৰা লৈ ল'ব পাৰিব।
ইয়াত আজি আমাৰ ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰে সেইটো গম পালে। আৰু যদি ৰেচন কাৰ্ডৰ নাম ভুল এনেকুৱা যদি সমস্যা আছে তেনেহ'লে কমেণ্টত মোক নিশ্চয় জনাব। সেই বিষয়ে মই আপোনালোকক ভিডিঅ' সহকাৰে জনাবলৈ চেষ্টা কৰিম। আৰু সম্পূৰ্ণ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহি থাকোঁ। সেই মোৰ চেনেলটোৰ লগত আপোনালোকে জড়িত হওক, ছাবস্ক্ৰাইব কৰক। আৰু যিসকলে এই ৰেচন কাৰ্ডৰ কথাটো গম পোৱা নাছিল তেওঁলোকৰ মাজত শ্বেয়াৰ কৰক। আৰু লগতে মই এনেকুৱা ভিডিঅ' আনি থাকোঁ, আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব যদি ভিডিঅ'টো চাই ভাল লাগিছে। আৰু আজিলৈ মই সামৰিছোঁ ইমানখিনি, ধন্যবাদ।